friends, Assamese Kitchenandvlogs suli swagatam. Ki khobor apnalokor bhalne? Aha korisu apnalokor bhale ase. Aji moi apnalokor babe loi isu eta simple recipe. Ghorate oti sahojete banabo pari aru ghorate thake begana aru dim. Aru begana aru dim hoite eta recipe anisu simple sai. Aru aha korisu apnalokor recipe tu sagene nichchoy bhal pabo. Aru ji hokol prothom barar babe moi channel tot ahise, please moi channel to subscribe kori lobo. Aru kahot thaka bell icon to press kori all kori dibo. Karon notun notun video ma apnalokor babe loi him apnalokor notification pai jabo. Tanile bolo recipe to arambo koru. ইয়াৰ বাবে লাগিছে এটা বেঙেনা, দুটা এগ, দুটা ডিম লৈছো আৰু বেঙেনাখিনি মই গোল আকাৰত কাটি লৈছো, ৰাউন্ড শেপত মই কাটি লৈছো। এইখিনি কাটা হৈ গল, মই ৰাউন্ড শেপ দি কেনে মাজতে কাটি লৈছো। আপোনালোকে যিকোনো খপ থাকিলে কাটিব পাৰে বা কটাৰী দি কেনেও কাটিব পাৰে, ৰাউন্ড শেপটো দিব পাৰে যদি সুবিধা হয়। এতিয়া মই এটা বলত পানী লৈ লৈছো, এইখিনি মই ভালদৰে ধুই লৈছো। এতিয়া বেঙেনাৰ মাজৰ অংশখিনি মই সৰু সৰুকৈ কাটি লম। চাই যাব ভিডিঅ'টো। মাজৰ অংশখিনি গুটিখিনি কাটা হৈ গল। এতিয়া লৈ লৈছো এটা পিয়াজ, মিহিকৈ কাটি লম মই। দুটামান লৈ লৈছো জলকীয়া, জলকীয়াখিনি মিহিকৈ কাটি লম। যদি জ্বলা খাব নোৱাৰে জ্বলা নিদিলেও হ'ব। এফালে বিলাহী লৈছো, এইখিনি সৰু সৰুকৈ কাটি লৈছো। এইখিনি গুটিখিনি কাটা হৈ গল আৰু মই এটা বেলেগ বলত ট্ৰান্সফাৰ কৰি লৈছো। আৰু দি দিছো ইয়াতে ধনিয়া পাত দিলে ফ্লেভাৰটো বহুত ধুনীয়া হয়। আৰু দি দিছো দুটা এগ আৰু অকণমান দিছো নিমখ, সোৱাদ অনুসৰি, আৰু জিৰা পাউডাৰ দি দিছো আধা চামুচ দি দিছো, আৰু দিছো 1 চামুচ কৰ্ণফ্লাৱাৰ, তাতে বাইণ্ডিংটো ধুনীয়া হয়। আৰু ভালদৰে মিক্স কৰি লৈছো। এতিয়া এটা প্লেট পাৰি লৈছো আৰু এতিয়া লৈ লৈছো বেঙেনাৰ সাইডৰখিনি পানীৰ পৰা আঁতৰাই কেনে ইয়াতে লৈ লৈছো। ইয়াতে দিছো সোৱাদ অনুসৰি নিমখ, অকণমান দি দিছো, আৰু দিছো হালধি পাউডাৰ অকণমান দি দিছো, তেতিয়া কালাৰটো ধুনীয়া হয়। ইয়াতে পেন বহাই দিছো আৰু দি দিছো সৰিয়হ তেল, আৰু ফ্ৰাই কৰিলে তেলটো দিব লাগে। যদি সৰিয়হ তেল নাথাকে ৰিফাইন তেলো দিব পাৰে। এতিয়া মই দি দিছো বেঙেনাৰ কিনাৰৰ অংশখিনি দি দিছো, সেইখিনি অলপ ফ্ৰাই কৰি ল'ম। ফ্লেমটো লোত ৰাখিব। যেতিয়া অলপ ফ্ৰাই হৈ যাব তেতিয়া আপুনি উল্টাই দিব।
এতিয়া মই বেঙেনা আৰু এগৰ ষ্টাফখিনি দি দিম মাজতে তেতিয়া বহুত ভাল লাগে খাবলৈ আৰু ইউনিক হয় ষ্টাইলটো হয়নে বাৰু আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন খাবলৈ বহুতেই টেষ্টি হয় ফ্লেমটো মিডিয়াম লোত ৰাখিব আৰু ধুনীয়াকৈ ফ্ৰাই হৈ যাব যেতিয়া ফ্ৰাই হৈ যাব তেতিয়া লাগিলে হাইত ৰাখিব এইখিনি দিয়া হৈ গ'ল এতিয়া মই ঢাকনি মাৰি দিম ফ্ৰাই হ'বলৈ 5-6 মিনিট পিছত ঢাকনিটো মই গুচাই দিছোঁ পিছত মই আকৌ উল্টাই দিম মই যেনেকৈ দেখাইছোঁ আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন নিশ্চয় ভাল পাব আৰু ভাতৰ লগত খাই কিনে বহুত ভাল লাগে ৰুটিৰ লগত খাই কিনেও ভাল লাগে তো আপোনালোকে খাব পাৰে এনেকৈ বনাই কিনে এতিয়া আমাৰ ৰেডি হৈ গ'ল মই উঠাই লৈছোঁ এতিয়া যদি ৰেচিপিটো চাই কিনে ভাল লাগিছে প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে বাই বাই টেক কেয়াৰ